আজি আমি আলোচনা কৰিম অসমীয়াৰ khomartok শব্দ বা একে অৰ্থ বুজোৱা শব্দ। প্ৰথমতে আছে আপোন। আপোনৰ khomartok শব্দ হৈছে নিজ বা আত্ম। তাৰপিছত আবেদন। আবেদনৰ khomartok শব্দ হৈছে দৰখাস্ত বা নিবেদন। তাৰপিছত আৰাও। আৰাওৰ khomartok শব্দ হৈছে মাত বা চিঞৰ। তাৰপিছত আহিল আৰ্হি। আৰ্হিৰ khomartok শব্দ হৈছে চানেকি বা আদৰ্শ। তাৰপিছত আবিৰ্ভূত। আবিৰ্ভূতৰ khomartok শব্দ হৈছে প্ৰকাশিত বা অৱতীৰ্ণ। তাৰপিছত আনন্দ। আনন্দৰ khomartok শব্দ হৈছে উল্লাস বা ৰং বা আমোদ বা ধেমালি। তাৰপিছত আহত। আহতৰ khomartok শব্দ হৈছে আঘাত। তাৰপিছত আবেগ। আবেগৰ khomartok শব্দ হৈছে ব্যাকুলতা, ব্যগ্ৰতা। তাৰপিছত আকাশ। আকাশৰ khomartok শব্দ হৈছে অম্বৰ, গগন, বোম, শূন্য। তাৰপিছত আতংক। আতংকৰ khomartok শব্দ হৈছে ভয়,